भीगी रातों में मीठी मीठी बातों में ऐसी बरसातों में कैसा लगता है दादा বৰষুণচোন দিয়াই নাই ভাইটি বৰষুণ যাক যে বাস্তৱত দিব তাৰ কোনো কাৰণ নাই আচলতে এই বৰষুণ জাকৰ আঁৰত থকা মেঘৰ গছ গছনিটোহে মেইন কাৰণ ইফালে ঘূৰ বাদ দিয়া সৰু তাৰ ফালে চাব নালাগে খোজ কাঢ়িব নোৱাৰে নেকি বে এই মোক জুকাই আছে আবে ইচোন কথা ক'বও নোৱাৰে আমিতো আপোনাক একো কোৱা নাই আপুনি আগে কিয় যুঁজিছে আমাৰ লগত চুপ চৰ চিনি পাওঁ খালিদৰ ভাই হয় মই আবে যা 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 চাও চাও তোৰ লগত কি আছে নাই নাই একো নাই চাও কেলা ভিখাৰী জাত বাল লগত 1 টকা এটা নাই যায় প্ৰা ঐ ভালে ভালে কৈছে তাৰপৰা যা নহ'লে দিনতে যোনটো দেখা দিম ভিখাৰী লিখিব আহিছা যা এতিয়া যা দাদা ই আমাক জুকাই আছে চেম ই আমাক জুকাইছে তই কেলা মোৰ ভাইটিকে জোকাইছা চাই ল'ম তোক চাই ল'ম ভাইটি যাৱা ঠিক আছে আজি জুকাইছে বাৰু সি কিন্তু ৰণী গম পানে কোন আছিল সি নাই দাদা সেনেকৈ নাজানো কিন্তু কাৰোবাৰ ভাগ বুলি কৈছিল ভায়েক কাৰ ভায়েক হ'ব পাৰে যে মোৰ ভাইটি কেনেকৈ জুকালে চেম তই কিবা কৰিছনে নাই তাক বয়াই দিছোঁ আৰু নেক্সট টাইম নকৰে আৰু সঁচাকৈতো দে ঠিক আছে চেম চাচোন কোন আহিছে কোন 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 শুনে ৰখাই বতৰটো এবাৰ ভাল হয় এবাৰ বেয়া হয় দেখি দেখোন
ঐ তই ক'ত আছ পানী টেংকিৰ ওচৰলৈ আছোন তই সেইদিনা মাৰি মোক বহুত ডাঙৰ ভুল কাম কৰিছ তহঁতে এতিয়া মোক মাৰিবি নেকি তই নাজানা নেকি কাৰ ভাই হয় খালিদৰ ভাই হয় খালিদৰ তই আমাৰ লগত জেং কৰি বহুত ডাঙৰ ভুল কাম কৰিছ তই কালি এতিয়া মনত কিয় হৈছিলি মই যিয়ে নকৰোঁ কিয় বে তোক কিয় লাগে আমি বহুত বকি আছে বে ইয়াৰ বেছি হৈছে বে এ দে বাদ দে বাদ দে বাদ দে বাদ দে বাদ দে হেল্ল' দাদা তই নাজানা নেকি কাৰ ভাই হয় খালিদৰ ভাই হয় খালিদৰ 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 খালিদ 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 কোন বে খালিদ খালিদ এই চহৰৰ লোকেল গুণ্ডা দেউতাকৰ পিছত সি আৰু তাৰ ভাইকে গুণ্ডাগিৰি মাৰপিট কিডনেপিং এইবোৰ কৰি আছে الله أكبر الله أكبر أشهد أن لا إله إلا الله খালিদৰ লগত যোনেই যুঁজিব গৈছে তাৰে মৃত্যু হৈছে নাই দাদা তুমি চিন্তা কৰিব নালাগে মই তাক হেণ্ডেল কৰি লৈছোঁ নাই দাদা আৰু এতিয়া একো কৰা নাই মোৰ এটা লগৰ ল'ৰা লগ ধৰিব আছে এতিয়া ৰাখোঁ দিয়া হেল্ল' কিয় বাৰে বাৰে ফোন কৰি আছা এইটো টাইমত নাজানা নেকি মই গেম খেলি থাকোঁ হা ফোন ৰাখি দিয়ে হেল্ল' পাগলা হৈছে নেকি বেল হা পাগলা হৈছা এটা টাইমত বাৰে বাৰে ফোন কৰি থাকা বুজি নাপা আপি আৰু একবাৰ ফোন কৰিলে চাবি কথা কিন্তু একদম বেয়া হৈ যাব কেলা ঐ কি কৰি আছা এই গেম খেলি আছোঁ ৰ তই খালি গেমে খেলি থাকা এনে খেলি আছোঁ ৰ ওপৰৰ পৰা তাইও ফোন কৰি ডিষ্টাৰ্ব দি আছে ভাল তোৰো মানে তাৰ কাহানী শেষে নহয় যাইছোঁ যা মই দিনৰ পুতে কি কৰি আছ তই এইবিলাক ৰ শিখৰ মিলাই আছোঁ মই দিন দুপৰীয়া আমি এইবিলাক কাম নকৰোঁ এইবিলাক ইয়াত নচলিব দেই হেল্ল' হেল্ল' জান কি কৰি আছা তোৰ মায়েৰ মূৰটো
থেত তুমি হে মোৰ জাত মোৰ মায়েৰৰ মোৰটো কিয় হ'ব চৰি না বাবু লাভ ইউ আজিৰ পৰা ফোন নকৰিবি ব্ৰেকআপ তোৰ লগত গজমুৰা ইমান খং কৰিছে তোৰ এইবিলাক কথা বাদ দে তই কালি আমাৰ তাতে আহিবিচোন কিবা কাম আছে কিয় কিবা ঝামেলা হ'ল নেকি সেনেকুৱাই কিবা তই আহিবি হা মই যাওঁ এতিয়া মোৰ দেৰি হৈছে ঠিক আছে হ'ব দে তই এতিয়া কি কৰিছ কি কৰি আছোঁ দেখা নাই এইটো আমাৰ ইয়াত গম নাপাওঁ মই এইবিলাক নাজানো মোক খালিদৰ ভাই মাতিছে খালিত কেলা তই কালি ৰাতি আমাৰ ঘৰত কি কৰিব আহিছিলি হা চুপ কিয় আছ তই এতিয়া কি কৰিব আহিছিলি আচ্ছা তই নকলি না কোন কিয় আহিছিলি কোনে পঠিয়াইছিল তোক ক কোনে পঠিয়াইছিল খালিদৰ ভাইক পঠাইছিল লৈ যায় ইয়াক খালিদ হেল্ল' মই আপোনাক পইচাটো দি দিম দিয়ক আপুনিতো জানেই মোৰ সৰু ল'ৰাটোৰ অৱস্থা কেনেকুৱা মই আৰু মোৰ ডাঙৰ ল'ৰাটোৱে ঘৰখন চলাই আছোঁ মই এইবিলাক নাজানো মোক পইচা লাগিবই মই কি হাৰামী মানুহ হেল্ল' এনেকুৱা 2 দিন ফোন কৰিলো আজি 3 নম্বৰ দিন কথা ভাল নহ'ব কিন্তু দাদা আপুনিতো জানেই মোৰ ঘৰখন চলিবলৈ কিমান কষ্ট হৈ আছে তোৰ এইবিলাক কথা শুনিবলৈ মই বহি থকা নাই দাদা মই দি দিম দিয়ক তোক আজি মই বজাই আছো হেল্ল' দেউতা হেল্ল' খালি কোৱা এজন মানুহে পইচা দিম বুলি দিয়ে নাই মই তোক এড্ৰেছটো দি আছো তাৰ কামটো শেষ কৰি থৈ আহ ঠিক আছে তুমি মোক এড্ৰেছটো পঠাই দিয়া এতিয়া
ঐ উঠচোন উঠ উঠ তোৰ লগত কথা আছে বুজিলি ৰ'বাছে ৰ'বা বাবা তোমাক দেউতাৰে পঠাইছে নেকি মই বিলাক বুজি নাপাওঁ তই চেছ আজি ৰ'বা ৰ'বা বাবা তুমি এইবোৰ কি তোৰ কৰি কাহিনী আছা খতম আজি দেউতা 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 তোমাৰ কোনে অৱস্থা কৰিলে দেউতা 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 জানো দেউতা তোমাকে আলিয়ে মাৰিছে তোমাক দেউতা দেউতা উঠা মই ক'ত এৰিছিলোঁ ऐसा लगता है कि बन के बदल मेरे बदन को भीगो के मुझे चेरे रहे हो হেল্ল' ক'ত আছ ইয়াত আছোন জলদি বিকিং মাৰি লটকা ৰাখিছে নোৱাৰ দে হ'ব হ'ব নালাগে হ'ব দে থাক ভাইটি ইয়াক নামা নাম তোৰ লগত কথা আছে ৰ কলটো কৰি লওঁ হেল্ল' দাদা ইয়াক ধৰিছোঁ হেল্ল' কথা পাত হেল্ল' তই ভালে ক আমাৰ ঘৰত এইটো কোন আহিছিল কালি ৰাতি দাদা মই ইয়াক চিনি পাওঁ মই আপোনাক জনাই দিম তোৰ যদি বাচিবৰ ইচ্ছা আছে ন ভালে ইয়াক মোক ধৰাই দে বুজি পালি দাদা মই ইয়াক চিনি পাওঁ মই ধৰাই দিম মোক যাব দিয়ক এতিয়া দে ঠিক আছে বাচি গেলি তই যা ফুট যুঁজি নলবি থপৰা চেঞ্জ কৰি পেলাম হেল্ল' অ' ক'ত আছা গীতা নগৰলৈ আছোন অঁ দে একো নাই ৰ তহঁতৰে খালিদৰ লগত কাম কৰি কৰি পকি গৈছোঁ কেলা হেল্ল' দাদা ইয়াক উঠাই লৈ গৈছে আপোনাৰ মানুহে হেল্ল' হেল্ল' খালি তই ফোন কৰিছ অঁ তোৰ বাপেৰে ফোন মাৰিছে মোৰ দেউতাকচোন তই মাৰিছ পাহৰিলে নেকি মাথা গৰম নকৰিবি কেলা কিয় মাৰিছ বুলি ৰাস্তাত যেতিয়া এজন শাৰীৰিকভাৱে অক্ষম মানুহ যাই থাকে তেতিয়া হয়তো সহায় কৰ নহ'লে চিধা যাই থাক কিন্তু মোৰ ভাইটিক জোকাইছে লগতে মানুহ পঠিয়াই দিয় কেলা তই কি নিজৰ অকাত পাহৰি গ'লি নেকি হা আৰু শুন এইবোৰ সহায় চহায় মোৰ দ্বাৰা নহ'ব বুজিলি এই পৃথিৱীত থাকিবলৈ হ'লে অলপতো হাৰামজাদা হ'ব লাগিব জানো সকলোতো মুখা পিন্ধা ভদ্ৰ নহয় আৰু এইকাৰণে তোৰ লাইনত আহিবলগীয়া হ'ল আৰু বিকি নে কি তাক মাৰি পেলালোঁ তই কোৱাৰ দৰে অলপতো হাৰামজাদা হ'ব লাগিবই না চাই থাক তোক কি কৰি আছো মই
আৰে এতিয়া কিহৰ ভিৰ লাগি আছে ৰ চাই আহোঁ আৰে ভাইটি দেখোন ভাইটি তোৰ কি হ'ল উঠ উঠ আৰে ভাইটি অ ভাইটি বহুত বেয়াকৈ মাৰিছে দেই যোনে মাৰিছে বহুত বেয়াকৈ মাৰিছে হেল্ল' দাদা তই ক'ত আছ ইয়ালৈ আছোন ইয়াত কোনোবাই ভাইটিক মাৰি পেলাই থৈ দিছে হেল্ল' সোনকালে তই জল্দি আহ My pleasure. My pleasure. খালিদ তই মোৰ দেউতাক মাৰিলি বহুত কষ্টত বহুত দুখত আছিলোঁ চেমক লগ পালোঁ ৰণীক লগ পালোঁ ভাইটিৰ অৱস্থা জান কেনেকুৱা খোজ কাঢ়িব নোৱাৰে কথা ক'ব নোৱাৰে তই বহুত ডাঙৰ ভুল কাম কৰিছ খালিদ তাক মাৰিব নালাগিছিল তই বহুত ডাঙৰ ভুল কাম কৰিছ তই খালিদ কেনে সিদিনা হাঁহি আছিলি আজি কান্দ ভালকৈ কান্দ খালিদ তই ভাইটিক মাৰিব নালাগিছিল মই পুৰণি কথা পাহৰিছিলোঁ কিন্তু তই মোক বাধ্য কৰাইছ কিয় মাৰিছ তই খালিদ কিয় কোনে মাৰিছ নুসুধ কোনে চেম চেম চেমে কিয় মাৰিলে মই তাক মাৰাবলৈ বাধ্য কৰাইছিলোঁ তাৰ মাকক মাৰিম বুলি ব্লেকমেইলিং কৰিছিলোঁ মোক মাফ কৰি দিবি ভাইটি মোক সঁচাকৈ মাফ কৰি দিবি তই আমাৰ হেল্প কৰিছ ঠিকে আছে এতিয়া এটা কাম কৰ সেই দুটাক খতম কৰি দে মই এবাৰে ভুল কাম কৰিছোঁ আৰু নকৰোঁ কি তই খালিদৰ কথা নুশুন
তই মোক মাৰিছিলি কেলা তই আমাৰ লগত গাদ্দাৰি কৰিছ এ জানা বে মৰিলি নে এতিয়া আমাৰ লগত যুঁজি নলবি বুজি পাইছ আৰু তোৰ বাচিবৰ ইচ্ছা আছে নে গলি ইয়াৰ পৰা যাবি না এর পরে কেলা চেম বলচোন চা চেম তোৰ লগত মোৰ কথা আছে তই আছিলি ভালদৰে আছিলি কিন্তু তই এনেকুৱা ভুল কাম কৰিব নালাগিছিল দাদা মোক মাফ কৰি দিব চা চেম মোৰ ভাইটি বহুত মৰমীয়াল আছিল বুজি পাইছ কিন্তু তই দাদা ইয়াক কিয় মাৰিলে দাদা আছে বহুত কাৰণ আছে মৰম কৰিছিলোঁ মই তোক চেম নিজৰ ভাইটিৰ দৰে মৰম কৰিছিলোঁ তোক মই সাধাৰণ খালিদৰ কাৰণে তই মোৰ ভাইটিক মাৰিলি কিয় কৰিলি এনেকুৱা চেম ৰণী আমাৰ ভাইটিক কি মাৰিছিল কিয় মাৰিলি চেম কিয় মাৰিলি